পঞ্চায়তে কালি এখন মেম'ৰেণ্ডাম দিছিলে তাত এটা কথা কৈছিল যে 2 দিন বন্ধ দিয়াৰ কথা কৈছিল চক কাৰ্বি আংলঙত স্থানীয় বন্ধ দিয়াৰ যিটো কথা কৈছে সেই বিষয়টো ঠিক আছে অহাবাৰ আহক অহাবাৰ আমি ভাল কৰি আলোচনা কৰি ল'ম স্যাৰ আৰু এটা কথা যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইভেকশ্যনবিলাক হৈ আছে কিন্তু আমি দেখিছোঁ যে আমাৰ খটখটিৰ যিটো ASRFৰ কেম্প আছে অসম বিশেষ সংৰক্ষিত বাহিনী তেওঁলোকৰ মাটিতে কিন্তু বেদখল কৰি আছে আৰু সেইটো মানে আপোনালোকে দেখিছে যে লাহৰীজানত আমি কিমান ডাঙৰ এটা উচ্ছেদ চলালোঁ গতিকে সেইটো এটা ইণ্ডিকেট কৰে যে অসম পুলিচে বা অসম চৰকাৰ বা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে উচ্ছেদৰ ওপৰত কিমান গুৰুত্ব দিছে এতিয়া আপোনালোকে যদি মোক কয় যে ছাৰ অমুকতো আছে তমুকতো আছে সেইটোতো ৰিয়েলিটি অফ লাইফ এইটোতো আগত তেনেকৈ উচ্ছেদ কৰি মানে মাটিত বহিব দিলে এতিয়া লাহে লাহে আমি কৰি যাম কিন্তু মই ক'লোঁ নহয় এনেকুৱাও আছে যে DC কোৰ্টৰ ভিতৰতো বহুত জেগাত মানুহে মাটি দখল কৰি থৈছে ধুবুৰী জেগাত তেনেকুৱা আমাৰ চৰকাৰী মাটিত চৰকাৰী এগ্ৰিকালচাৰ ফাৰ্মত চৰকাৰী চিট ফাৰ্মত চৰকাৰী ফিচাৰীত চৰকাৰী কাৰ্যালয়ত এইটো কাৰ্বি আংলংটো এটা উদাহৰণ নহয় এনেকুৱা অসমত মিনিমাম 1-1.5 হাজাৰ উদাহৰণ হ'ব য'ত চৰকাৰী একেবাৰে ইম্পৰ্টেণ্ট কাৰ্যালয়ৰ মাটিয়ে দখল কৰি বহি আছে চ' এইটো লং ডাউন প্ৰচেছ কিন্তু আপোনালোকে জানে যে উচ্ছেদ যেতিয়া আপোনালোকে কৰিব যায় বুলডোজাৰ JCB এইবিলাক দেখা যায় তেতিয়া এটা কিছুমান মানুহে তাৰ বিৰুদ্ধেও কয় গতিকে চৰকাৰে বেলেঞ্চ কৰি এটা সামঞ্জস্য ৰক্ষা কৰি কাম কৰি থাকিব লাগে বিদ্ৰোহী সংগঠনকতো ৰাজনৈতিকভাৱে কোনেও সংস্থাপিত নকৰে তেনেকুৱাতো কোনো টাৰ্ম নাই এইটো তেনেকৈ এটা হ'ল যে পলিটিকেলি সংস্থাপন লাগিলে সেইটো পলিটিকেল পাৰ্টিয়ে সিদ্ধান্ত ল'ব লাগিব গতিকে BJP কংগ্ৰেছ বিভিন্ন পলিটিকেল পাৰ্টি আছে যোনে য'ত ভাল পায় তাত যোগদান কৰিব তাৰ পৰা সিদ্ধান্ত হ'ব কিন্তু সেইটো মুখ্যমন্ত্ৰী হিচাপে তাত মোৰ ক'বলগীয়া একো নাথাকে নাই যুৱ মহোৎসৱত খুব এটা ভাইব্ৰেণ্ট অনুষ্ঠান আৰু অসমত আজি তাৰালাংচু যুৱ মহোৎসৱ প্ৰায় 50 বছৰত ভৰি দিব উপক্ৰম হৈছে আৰু বহুতবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে গতিকে এইটো অকল আমি কাৰ্বি আংলং বুলি নহয় এটা অসমৰ কেলেণ্ডাৰ ইভেণ্ট হিচাপে আমি প্ৰজেক্ট কৰিব পাৰোঁ কাৰ্বি শান্তি চুক্তিটো এই বিষয়ে উল্লেখ আছে মই এইবাৰ চাই গ'লোঁ আগত মই অহা নাছিলোঁ গতিকে অহাবাৰ ইয়াক আমি আৰু ডেভেলপ কৰিম আৰু খালি মোৰ এটাই অনুৰোধ থাকিব যে যাতে এই যুৱ মহোৎসৱটো আমাৰ লোকনৃত্য আৰু কাৰ্বি সংস্কৃতিৰ লগত জড়িত হৈ থাকে বহুত বেছি পশ্চিমীয়া হৈ গ'লে তেতিয়া এসময়ত ইয়াৰ আনুষংগিক নিগেটিভ কম্পোনেণ্টবিলাকো আহি যাব গতিকে যিহেতু যিসকলে অনুষ্ঠানটো আয়োজন কৰিছিলে 48 বছৰ আগত তেওঁলোকে কাৰ্বি কালচাৰটো প্ৰটেক্ট কৰাৰ কাৰণে এই কামটো কৰিছিল গতিকে মুখ্য উদ্দেশ্যৰ পৰা যাতে আমি আঁতৰি নাযাওঁ সেইটো এটা আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে বাকী সকলোৰে কম্পোনেণ্ট থাকিব হিন্দী গানো গাম ইংৰাজী গানো গাম অসমীয়া গানো গাম বঙালী গানো গাম গুজৰাটী গানো গাম কিন্তু মেইন যিটো উদ্দেশ্য যে টু প্ৰটেক্ট কাৰ্বি কালচাৰ সেইটো যাতে তাৰ পৰা যাতে নতুন প্ৰজন্ম আঁতৰি নাযায় 48 ঘণ্টা সময় পাৰ হৈ গ'ল গতিকে এতিয়া মই এটাই আবেদন কৰিব পাৰোঁ যে মানুহে আহি ভোট দিব লাগে কোন দলক ভোট দিব লাগে ৰিজাল্ট কি হ'ব এতিয়া আজিৰ ইলেকশ্যনৰ সম্বন্ধটো মই ক'ব নোৱাৰোঁ কাৰণ আমাৰ ভোটদান চলি আছে অহাকালি যিহেতু মাজুলীত ভোটদান আছে সেইকাৰণে মই এটাই মাত্ৰ অনুৰোধ কৰিব পাৰোঁ যে ৰাইজে যাতে আহি ভোটদান কৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আৰু এটা কথা সুধো যে 7 দিন মাত্ৰ বিহু পাতিব লাগে বুলি কৈছে আপুনি এইটো চক যি কথা মই কোৱা নাই মোৰ নামত এইবিলাক ভুৱা কথা প্ৰচাৰ কৰি থকাটো ভাল নহয় আমি কৈছোঁ যে 7 দিনৰ ভিতৰত যি বিহু পাতিব তাক আমি 1.5 লাখ টকাকৈ দিম তাৰ পিছত 6 মাহলৈকেও বিহু পাতি থাকিলে মোৰ কি আপত্তি আছে এইবিলাক শব্দটো মই ক'তো কোৱা নাই যে 7 দিনৰ ভিতৰত বিহু পাতিব লাগে কোনোবাই যদি 365 দিনৰ 367 দিনো বিহু পাতে মোৰ কিয় মই কোন নহয় আপত্তি কৰিবলগীয়া মুখ্যমন্ত্ৰীৰ এইটো অধিকাৰে নাই কাবাক কোনোবাই কালচাৰেল শ্ব' পাতিব খুজিলে কোনোবাই বিহু পাতিব খুজিলে বাধা দিয়াৰ কোনো অধিকাৰ মুখ্যমন্ত্ৰীৰ লিষ্টত নায়েই
খালি মুখ্যমন্ত্ৰীয়ে এইটোৱে কৈছে যে প্ৰথম 7 দিনত 1900 বিহু অসমত হয়, সেই 1900 বিহুক আমি 1.5 লাখ টকাকৈ সাহায্য দিম। 8 দিনৰ দিনাও পাতক, 9 দিনৰ দিনাও পাতক, আৰু অসমখন ফূৰ্তিত থাকিলেতো আমি ভালেই পাওঁ, সদায় হৈ থাকিলেও ভাল পাওঁ। খালি মানুহৰ পৰা চান্দা নোতোলাকৈ পাতিব পাৰিলে ভাল। এতিয়া এইবাৰ বাজেটত ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে মই এডুকেশ্যন ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ মেডিকেল হৈ গ'ল, কেঞ্চাৰ হৈ গ'ল, পলিটেকনিকতো ছাবজেক্ট বঢ়াব লাগে, ইঞ্জিনিয়াৰিং হ'ব লাগে, মেডিকেল হ'ব লাগে। ৰাজ্যটো যিমান নাই সিমান কাৰ্বি আংলঙত হৈ আছে। আপোনালোকে যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে নাগালেণ্ড, মেঘালয়, মিজোৰাম, ছিকিম এইবিলাকত যিমান অনুষ্ঠান নাই এতিয়াতো কাৰ্বি আংলঙত হৈ আছে। কাৰ্বি আংলং ইজ বিকামিং এ ছুপাৰ ষ্টেট, নট অনলি অট'নমাছ ষ্টেট, তাৰো ওপৰত গৈ কাৰ্বি আংলং ইজ বিকামিং এ ছুপাৰ ষ্টেট নাও। It has become a super state now. ধন্যবাদ। ইলেকশ্যন ঘোষণা হ'ব, ডেটটোতো মই ক'ব নোৱাৰোঁ, কিন্তু এপ্ৰিলত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। হয়তো 2 মে'টো হ'ব পাৰে ইলেকশ্যন, 7 মে'টো হ'ব পাৰে, 10 মে'টো হ'ব পাৰে, 28 এপ্ৰিলতো হ'ব পাৰে। ডেটটো ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিব। কাৰ্বি আংলঙক আটাইতকৈ ডাঙৰ এমপ্লয়মেণ্ট হ'ব থ্ৰু টুৰিজিম। আমি বছৰত প্ৰায় 600 crores কাৰ্বি আংলং কাউন্সিলে পায় বিভিন্ন স্কিমত। মই CM ডাঙৰীয়াকো কৈ আছোঁ যে ভাল টুৰিজিম মাষ্টাৰ প্লেন এটা বনাব লাগে, কাৰণ টুৰিজিম হ'লে ইয়াত হোম ষ্টেৰ বহুত সুবিধা আছে, টুৰিজিমৰ বহুত সুবিধা আছে। গতিকে আৰু হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ ওপৰত স্কিল বেছ আমি হস্পিটেলিটিৰ ওপৰত ইনষ্টিটিউট কৰিব পাৰোঁ, যাতে ল'ৰা ছোৱালী শিকিব পাৰে। খালি কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীৰ এটা ডাঙৰ সমস্যা আছে যে তেওঁলোক ওলাই যাব নোখোজে। 3000 টিচাৰ পোষ্ট খালী হৈ আছে আণ্ডাৰ ST হিলছ, কিন্তু কোনো ওলাই যাব নোখোজে। নলবাৰীত চাকৰি কৰিব নোখোজে, গোৱালপাৰাত চাকৰি কৰিব নোখোজে, ডিব্ৰুগড়ত কৰিব নোখোজে। সেইকাৰণে কাৰ্বি আংলঙৰ ভিতৰততো স্ক'প লিমিটেড থাকিব। কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে অসমখনকো নিজৰ বুলি ভাবি অসমত গ'লে তেতিয়া মই ভাবোঁ ইয়াৰ নিবনুৱা সমস্যা বহুত সমাধান হৈ যাব। বহুত বেছি ইণ্ডাষ্ট্ৰী কৰিলে কাৰ্বি আংলংখন বেয়া হৈ যাব। ইয়াত যিটোৰ কাৰণে মানুহ কাৰ্বি আংলঙত আহে সেইটোৱে গণ্ডগোল হৈ যাব।